আৰু আমি সুবিধা দিব লাগিব ৰাইজে ৰাইজে হৈ আমাক সুবিধা দিব লাগিব 15 বছৰ চালান অলৰেডি চালান কাটিব সেইটো আমি কাটি লৈ লৈছোঁ অফিচ হিচাপত 3 বছৰ তাতো 3 বছৰ দেখা নাই फैगौ समाव BPF आ हानि फोरमान बिलाइ होगोन मानो बुंखो नंगौ नैबे समाव आं काजलगावनि बेन्दोंआव थानाय बे साथिपुर ओनसोल बेयाव दंफैयो आरो बे समाव नोंथांमोननो बड'लेण्ड बुब्लिनि गेजेरजों मोनसे फोरमायगोन जे बिटिआर सोरखार बे सोरखारा गुबुन गुबुन समाव गुबुन हारिफोरनो बा हारि माहारिसाफोरनो जे हानि पाट्टा होआखै होननानै गोबां अजद दैखांदोंमोन आरो बेखौ लानानै जोङो ग्राउन्ड जिर' रिपर्ट बड'लेण्ड बुब्लिनिफ्राय सोलिबाय थादों आरो नैबे समावनो जोङो दङ नैबे साथिपुर ओनसोलाव आरो बिथांमोननिफ्राय गोबां नैबे माइनरिटि ओनसोल बा माइनरिटि सुबुंफोरा बे समाव हानि फोरमान बिलाइ मोननो हादों आं बे समाव बिथांमोननिफ्राय मोनथिनो थाखाय आखायाव लागोन হয় এই সময়ত মই কাজলগাঁও অন্তৰ্গত সাতিপু এৰিয়াত মই আছোঁ আৰু তেখেতসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে বিটিআৰ গভৰ্ণমেণ্টে বা বিটিআৰ চৰকাৰে এই সময়ত বিভিন্ন ঠাইত আবার তেখেতসকলে লেণ্ড পাট্টা বা লেণ্ড সেটেলমেণ্ট দিয়া কাৰ্যসূচী লৈ আছে আৰু বহুখিনি কথা যে কোৱা যায় যে বিটিআৰ চৰকাৰে এই সময়ত মাটিৰ পাট্টা দিয়া নাই বুলি কোৱা গৈছে কিন্তু এই সময়ত মই জানিবলৈ চেষ্টা কৰিম বডলেণ্ড বুবলিৰ পৰা সৰজমিন তদন্ত কৰিবলৈ আমি এই সময়ত আহিছোঁ আৰু তেখেতসকলৰ পৰা জানিবলৈ মই চেষ্টা কৰি সঁচাকৈ বিটিআৰ চৰকাৰে এই সময়ত বিভিন্ন জাতি জনগোষ্ঠীক এই সময়ত মাটিৰ পাট্টা দিছে না দিয়া নাই এই সময়ত মই বিশেষ জানিবলৈ মই চেষ্টা কৰিম কি ক'বা এই সময়ত আপোনালোকে মাটিৰ পাট্টা দিয়া গ'ল কি ক'বা এই সময়ত আপোনালোকে যে বিটিআৰ চৰকাৰে মাটিৰ পাট্টা দিয়া গ'ল সঁচাকৈ দিছে না সঁচাকৈ আপোনালোকৰ জৰিয়তে আমি বিটিআৰ চৰকাৰ বিটিআৰ মুৰব্বী প্ৰণৱ ছাৰক ধন্যবাদ জনাইছোঁ যে আমাক এই বিটিআৰত মানে বসবাস কৰি থকা মাটিৰ পাট্টা আমাক যিটো লেণ্ড চাৰ্টিফিকেট আমাক দিলে অলৰেডি তো সেইটো পাই আমি নিশ্চয় সুখী তো ক'বলৈ গ'লে আমাক 5 তাৰিখত যিটো আমাক ৰাজহুৱাভাৱে অপেন মিটিঙত মিডিয়াৰ থ্ৰুৰেদি আমাক চাৰ্টিফিকেটটো দিছিলে প্ৰণৱ ছাৰে তো সেইদিনা 5 তাৰিখত আমাক দিলে এতিয়া চাওঁ বাই ইলেকশ্যনৰ কিবা এটা ঢৌ উঠিছে যে কোনোবাই কৈ আছে এইটো মিছা বুলি তো মিছা বুলি ৰাইজে হাবাথুৰি খাব নালাগে কিয়নো এইটো মিছা কেতিয়াও হ'ব নোৱাৰে অপেন ফিল্ডত দিলে আৰু কিবা বিপিএফৰ কৰ্মী কোনোবাই মানে বাই ইলেকশ্যনৰ নিজৰ বেনিফিটৰ কাৰণে কিবা মিছা কিবা বকি আছে ৰাইজৰ সন্মুখত ৰাইজক হাবাথুৰি দি আছে ৰাইজে এইটো হাবাথুৰি খাব নালাগে আমাৰ অলৰেডি এইটো চাওক প্ৰমাণ আছে না নাই আপোনালোকে বিটিআৰ চৰকাৰে যিখিনি দিয়া হৈছে আপুনি কৈছে প্ৰমাণ আছে না প্ৰমাণ আমাৰ আছে লগতে আমি যিটো আমাৰ কাগজ দি দিছে আমাৰ বিটিআৰ চৰকাৰে এইখিনি চাই ল'ব পাৰিব তো ইয়াতে যিটো এটা ঢৌ উঠিছে যে 3 বছৰৰ কাৰণে এইটো কাগজটো অলৰেডি দিছে বুলি কৈছে কিন্তু অকল এইটো 3 বছৰৰ কাৰণে নহয় এক কথাই ক'ব গ'লে এইটো 3 বছৰৰ কাৰণে দিয়া নাই ঠিক আছে তো আমাৰ প্ৰণৱ ছাৰে যিটো কাগজ দিছে এইটো 3 বছৰৰ কোনোবাই কৈ আছে যে 3 বছৰৰ কাৰণে এইটো এটা মানুহক মানে হেৰি কৰি আছে কি বুলি কয় মানে বিভ্ৰান্ত কৰিবলৈ সৃষ্টি কৰি আছে মানে নিজৰ বেনিফিটৰ কাৰণে কিবা বিপিএফৰ কিবা কৰ্মীয়ে মানে এনেকৈ কৈ আছে কিন্তু ৰাইজে এইটো হাবাথুৰি খাব নালাগে অকল মাইনৰিটিৰ মানুহকে দিয়া নাই বড়ো হওক আদিবাসী হওক কাছাৰী হওক তাৰপৰা এই কি বুলি কয় সাঁওতাল যিবিলাক মানুহ আছে সবকেতো দিছে সবেইতো এনেও আমাৰ পাইছে অলৰেডি তো এইটো ৰাইজে এইটো চিন্তা কৰিব নালাগে অলৰেডি যিটো ছিষ্টেমত যাব আছে বস্তুটো ছিষ্টেমত আহি যাব অলৰেডি কোৱা গৈছে কি আপোনাৰ সেইটো চাৰ্টিফিকেট আপোনাৰ 3 বছৰৰ কাৰণে ভেলিডিটি বুলি কোৱা গৈছে আৰু আপোনাৰ এজন লিডাৰ আপোনালোকৰ লিডাৰ আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ শাহজাহান আলী আহমেদ আৰু আপোনাৰ তেখেত আপোনাৰ কমল আজাদ তেখেতসকলে কৈছে কি আপোনাৰ সিটো চাৰ্টিফিকেট এটা ভুৱা এটা প্ৰতিশ্ৰুতি আৰু ভুৱা এটা চাৰ্টিফিকেট বুলি কোৱা হৈছে সঁচাকৈ আপোনালোকে ইমান দীঘলীয়া বছৰ আপোনালোকে থাকিলে ই অঞ্চলত বসবাস কৰিলে বহু বছৰ আপোনাৰ থাকিলে কিন্তু প্ৰমোদ বড়ো এই সময়ত কাম কৰি দিলে তেখেতসকলক কি ক'ব সঁচা কথা ক'বলৈ গ'লে কামাল আজাদ আৰু যি যে শাহজাহান আমি গম নাপাওঁ আমি এই যে ৰাইজৰ হিচাপত মানে কৰিছোঁ আগন্তুক 17 বছৰত আমাৰ হাগ্ৰামা ছাৰৰ শাসনকালত আমি
1 ইঞ্চিও মাটি কোনোবাই পাট্টা পোৱা নাই অকল মাইনৰিটি মানুহে নহয় কোনো বড়ো মানুহ বড়ো ভাই হোক আদিবাসী হোক যিয়ে হোক মানে বিটিআৰ যিহেতু বসবাস কৰি আছে সিহঁতে কোনোবাই পোৱা নাই আজিলৈকে তো সেইদিনা আমি চালোঁ হাগ্ৰামা ছাৰে যিদিনা মানে BPFৰ কিবা কি বুলি কয় মেমৰেণ্ডাম মানে এটা নমিনেশ্যন যিটো পাই আছে সেইটো অপেন মিটিঙত কৈ আছে আমি পাট্টা দিম আশা পাট্টা দিম বুলি হাগ্ৰামা ছাৰে কৈছে কিন্তু দিম বুলি কিয় ক'ব লাগে দিছোঁ বুলি ক'ব লাগিছিলে হয় না কথাটো দিছোঁ বুলি যে আমাৰ মানুহক আমি পাট্টা দিছোঁ এইটো ক'ব লাগিছিল হাগ্ৰামা ছাৰৰ প্ৰমোদে কি কয় প্ৰমোদ বড়ো ছাৰে যিটো কৈছে আমাক বা পাট্টা দিছে নথৈ আনন্দিত আমি নথৈ সুখী হৈছোঁ বা আমি বিটিআৰত বসবাস কৰি এটা শান্তি প্ৰভাৱ পাইছোঁ আমি আৰু আপোনাৰ যিখিনি প্ৰতিশ্ৰুতি এতিয়া আপোনাৰ তেখেতসকলৰ যিখিনি মেনিফেষ্টত আপোনাৰ হাগ্ৰামা মহিলাৰী তেখেতে কৈ আছে আপোনাৰ চৰকাৰত আহিলে পাৱাৰত আহিলে যিমান জাতি জনগোষ্ঠী আছে তেখেতসকলৰ একমাত্ৰ প্ৰথম কামটো হ'ব আপোনাৰ পাট্টা দিয়া বুলি কিমান আশাবাদী এইটো বিলকুল মিছা কথা কাৰণ 17 বছৰত যিটো বস্তু দেখুৱাব পৰা নাই তো এইবাৰ যে আমাৰ ৰাইজে যে আশা কৰিব সেইটো ইম্পচিবল এইটো কথা মিছা কথা ডাইৰেক্টলি মিছা কথা 17 বছৰত আজিলৈকে এটা লেণ্ড চাৰ্টিফিকেট দিব পৰা নাই হাগ্ৰামা ছাৰে প্ৰমোদ বড়োলৈ কিমান প্ৰমোদ বড়ো ছাৰে বহুত আশা আছে এইটো কাম কৰি আছে কাম কৰিবলৈ কাৰণে আগুৱাই যাবলৈ আৰু আমি সুবিধা দিব লাগিব ৰাইজে হৈ আমাক সুবিধা দিব লাগিব প্ৰমোদ বড়ো ছাৰক কোৱাকৈ আপোনাৰ প্ৰমোদ বড়ো এটা ছাত্ৰ নেতা আৰু আপোনাৰ মাটিৰ যিখিনি কাম কৰি আছে আপোনাৰ লেণ্ড এণ্ড ৰেভিনিউত যেনিবা EM আছে ৰঞ্জিত বসুমতাৰী তেখেতে NDB পৰা অহা আৰু প্ৰমোদ বড়ো আপোনাৰ এপছৰ পৰা অহা হ'লেও বহুখিনি কথা কোৱা যায় তেখেতসকলে জাতিৰ কাৰণে কাম কৰিব অন্য জাতিৰ কাৰণে কাম নকৰিব বুলি কৈ আছে ইটো লৈ আপুনি কি কৰে অনুভৱ কৰে নেকি এই সময়ত আপোনাৰ তেখেতসকলে নিজৰ জাতিৰ কাৰণে কৰিছে অন্য জাতিৰ কাৰণে কাম কৰা নাই বুলি কিবা অনুভৱ কৰিছে নেকি এইটো অনুভৱ কৰিও চাইছোঁ আমি যিটো মানে পাইছোঁ প্ৰমোদ বড়ো ছাৰৰ তো নিজৰ জাতিৰ কাৰণে যদি কাম কৰিল হয় বা এনেকুৱা যদি কৰিল হয় তেনেহ'লেতো মাইনৰিটি মানুহ আজিলৈকে যিটো চাৰ্টিফিকেট আমি পাইছোঁ এইটো নিদিল হয় তেওঁতো ৰাইজে নিজে উপলব্ধি কৰিব পাৰিব যে কেনেকৈ কাম কৰি আছে ছাৰে কেনেকৈ নকৰি আছে সেইটো নিজে অনুভৱ কৰিব ৰাইজে গম পাই গৈছে অলৰেডি প্ৰমোদ বড়োলৈ কিমান আশাবাদী প্ৰমোদ বড়ো ছাৰলৈ বহুত আশাবাদী আমি আৰু প্ৰমোদ বড়ো ছাৰে যেনেকৈ কাম কৰে যেনেকৈ কামৰ ষ্টাইলটো আমি ৰাইজে বহুতেই ভাল পাইছোঁ আৰু লেণ্ড চাৰ্টিফিকেটটো এইটো পোৱাৰ পিছত আমি আৰু সুখী হৈছোঁ যদি গম পালে 3 বছৰ সিহঁতে কেনেকৈ গম পালে আমি নাজানো কিন্তু ইয়াতে চাৰ্টিফিকেটত চাব আপোনালোকে চাই ল'ব ইয়াতে ক'তো লিখা নাই 3 বছৰৰ কাৰণে তেজাৰী চালান অলৰেডি তেজাৰী চালান কাটিব সেইটো আমি কাটি লৈছোঁ অফিচ হিচাপত মানে 3 বছৰ তাতো 3 বছৰ লিখা নাই কিন্তু যদি এতিয়া কোনোবাই BPF কৰ্মী যদি কৈ আছে বাই ইলেকশ্যনৰ মুনাফাৰ কাৰণে যদি ৰাইজক বিভ্ৰান্ত কৰি আছে তো কথা হ'ল আমি 5 অক্টোবৰত আমি চাৰ্টিফিকেটটো পালোঁ তো এই চাৰ্টিফিকেটটো সেই BPF কৰ্মীবিলাকৰ পৰতে ইমান টাইম লাগিল না 5 অক্টোবৰত আমি চাৰ্টিফিকেটটো 6 অক্টোবৰত এইটো দিব লাগিছিল যে এইটো 3 বছৰৰ কাৰণে বা অমক তমক মিছা বুলি তো পিছদিনাই দিব লাগিছিল তাৰ পিছদিনাই দিব আজিৰ ডেটত সিহঁতে মানে ইলেকশ্যনৰ সময়ত কৈ আছে যে এইটো ভুৱা বুলি তো ইমান দিন তাই কি শুই আছিল আৰু এই চাৰ্টিফিকেটটো পৰতে তাৰ ইমান দিন টাইম লাগিলে নেকি আমি এইটো ক'ব বিচাৰিছোঁ যে তাক যে ভালদৰে চাৰ্টিফিকেটটো পৰক এইটো মটিফাই কৰি এই মানুহক খালি বিভ্ৰান্ত কৰাৰ সৃষ্টি নকৰিব আৰু ইয়াৰ কাৰণে যদি আমি মাইনৰিটিৰ মানুহ অকল মাইনৰিটি মানে যিমান মানুহ চাৰ্টিফিকেট পাইছে অলৰেডি তাৰ কাৰণে যদি আমি মানে আমাৰ কামটো যদি না হয় ইয়াৰ কাৰণে দায়ী সেই কৰ্মীবিলাক হ'ব লাগিব কামাল আজাদ আৰু শাহজাহানে আমাৰ ৰাইজৰ কাৰণে জবাব দিব লাগিব যিহেতু আপোনাৰ বিভিন্ন আপোনাৰ ছ'চিয়েল মিডিয়াত আপোনাক কৈ আছে কি আপোনাৰ সেইবোৰ ভুৱা বুলি কৈ আছে আপোনালোকৰ জাতি জনগোষ্ঠীৰ তেখেতসকলৰ কাৰণে কি আহ্বান জনাব আমাৰ প্ৰথমে মানে ক'ব খুজিছোঁ জাতিগত এইবিলাকে যিহেতু মানে কৈ আছে যে এইটো ভুৱা বুলি বা অমুক কিবা কিবি এইবিলাক কাণ সাৰ দিব নালাগে অকল আমাৰ যিটো প্ৰমোদ বড়ো ছাৰে যিটো কাম কৰি আছে সেইফালে মনোযোগ দিয়ক ইলেকশ্যন আহিলে বহুত নেতা ওলাব আৰু ইলেকশ্যন গুচি গ'লে বহুত নেতা গুচি যাব আমাৰ ৰাইজে কাম কৰিব লাগিব ৰাইজে যিটো ভাল পাব সেইটো কাম কৰি যাব ইয়াৰ কাৰণে আমি কাম আগুৱাই যাম কি ক'বা এই সময়ত আপোনালোকে চাৰ্টিফিকেট পোৱা গ'ল মাটিৰ ছেটেলমেণ্ট পোৱা গ'ল এই সময়ত আপোনাৰ BTR CM প্ৰমোদ বড়ো কি ক'বা আপোনাৰ EM ৰঞ্জিত বসুমতাৰী কি ক'বা
কি কওঁ মানে বহুতো ধন্যবাদ জনাইছোঁ ছাৰক মানে এই আমাৰ এইখন চাৰ্টিফিকেট দিয়াৰ পিছত আমি বহুতেই সুখী পোনপ্ৰথমে মই কৈ দিছোঁ যে ছাৰক ইয়াৰ কাৰণে আমি আপোনালোকৰ থ্ৰুদি একটা ধন্যবাদ জনাইছোঁ ছাৰক মানে ৰঞ্জিত ছাৰক ধন্যবাদ জনাইছোঁ যে আমাক এইটো দিয়াৰ কাৰণে আৰু বাদ বাকী কামবিলাক আৰু বহুত মানুহে এপ্লাই কৰি আছে বা এপ্লাই কৰিব সিহঁতকো মানে দিবলৈ আমি ছাৰক অনুৰোধ জনাইছোঁ যাতে সিহঁতৰো কামখিনি হৈ যায় হয় তেখেতৰ পৰা মই বহুখিনি কথা আমি জানি ল'লোঁ আৰু আপোনালোকে জানে যে BTR চৰকাৰে বিগত সময়ৰ পৰা আজিলৈকে তেখেতসকলৰ অফিচিয়েলি যিখিনি এনাউন্সমেণ্ট দিছে 2,50,000 এতিয়ালৈকে মাটিৰ পাটা দিয়া বুলি তেখেতসকলে অফিচিয়েলি কৈছে আৰু এই সময়ত মই তেখেতসকলৰ পৰা বহুখিনি কথা আপোনাৰ কোৱা গৈছিল কি আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠী অন্য জাতিক বড়োৰ বাহিৰে অন্য জাতিক মাটিৰ পাটা দিয়া নাই বুলি এটা ভুৱা এটা কথা ওলাইছিল আৰু এই বিষয়ে মই সৰজমিন তদন্ত কৰিবলৈ মই সময়ত ছাতিপুৰ তিনালিত মই আহিছিলোঁ আৰু তেখেতসকলৰ পৰা জানি ল'লোঁ আৰু তেখেতসকলৰ পৰা মাটিৰ পাটা যিখিনি পোৱা গ'ল এই কথাটো আমি তেখেতসকলৰ পৰা বহুখিনি কথা জানিলোঁ नंगौ बे समाव बिथांमोननिफ्राय गोबां बाथ्राखौनो मिथिनो मोनबाय नोंथांमोना मिथिगौ दे BTR गभर्नमेन्ट बा BTR सरकारा गुबुन गुबुन समाव जे हानि जे मोनथाय गुबुन जातिजों बर'नि अनगायै गुबुन जातिनो जे हानि जे मोनथाय बे मोनथायखौ होआखै होननानै बुंदोंमोन नाथाय बे समाव बड'लेण्ड बुब्लिनि गेजेरजों जे ग्राउन्ड जिर' रिपर्ट जों बिथांमोननिफ्राय मोनथिदों आं थामहिनबा बिथांनिफ्राय मोनथिनो थाखाय जों फैदोंमोन आरो बे समाव काजलगावनि सातिपुर तिनालि बे तिनालियाव आं बे समाव दंफैयो आरो बिथांमोननिफ्राय गोबां बाथ्रा मिथिबाय जे हानि मोनथायखौ थारैनो गुबुन जातिनो होगोना होआखै बे बाथ्राखौ नोंथांमोननो मोनथिहोनो थाखाय बड'लेण्ड बुब्लिया बे समाव नोंथांमोननो फोरमायबाय गोजोन्थों